আমি BTR सरकाৰৰ ইনিচিয়েটিভত উদ্যোগত আমি বাগানপাৰা ৰেভিনিউ সাৰ্কেলত গ্ৰাউণ্ড ট্ৰুথিং অপাৰেশ্যন আমাৰ জপা বেঞ্চিমাৰী গাঁৱত আৰম্ভ কৰিলোঁ। একচুৱেলি আমাৰ বাগানপাৰা ৰেভিনিউ সাৰ্কেলত মুঠ 11টা নন কেডেষ্ট্ৰিয়েল ভিলেজ আছে। নন কেডেষ্ট্ৰিয়েল ভিলেজৰ যে ফাৰ্ষ্ট জৰীবৰ যে প্ৰথম পৰ্যায় আমাৰ ড্ৰোন সাৰ্ভেটো আমাৰ 11টা ভিলেজৰ শেষ হ'ল। সো সেকেন্ড ফেজত আমাৰ আছিলে গ্ৰাউণ্ড ট্ৰুথিং অপাৰেশ্যন। সেই গ্ৰাউণ্ড ট্ৰুথিং অপাৰেশ্যনৰ আজি আমি বেঞ্চিমাৰীত আৰম্ভ কৰিলোঁ আৰু আমি আশা কৰিছোঁ কি ৰাইজে সবে মিলি পেলাই আমি এই কামটো অতি শীঘ্ৰে ডিচিপ্লিন ৱেত আমি এইটো শেষ কৰিম আৰু গভৰ্ণমেণ্টে যাতে ৰাইজক পট্টা দিব পাৰে আৰু পট্টা পালে মানুহে নিজৰ মাটিৰ অধিকাৰ আৰু ডকুমেণ্টছবোৰ পালে ডেভেলপমেণ্টেল প্ৰজেক্টৰ কাৰণে আৰু ভালে হ'ব, সেইটো আশা কৰি পেলাই আমি এই কামটো আৰম্ভ কৰিছোঁ। আমাৰ BTR অন্তৰ্গত 25 নং বাগানপাৰা সমষ্টিৰ অন্তৰ্গত জপাদং বিংচিমাৰী। এই জপাদং বিংচিমাৰী আমাৰ প্ৰায় BTR অঞ্চলত আমাৰ মাটিৰ সমস্যাবিলাক আছে আৰু ইয়াৰে এই জপাদং বিংচিমাৰী ইয়াৰ বাহিৰত নহয়। ইয়াত বহুত দীৰ্ঘদিনীয়া মাটিৰ সমস্যাবিলাক ইয়াত আছে, মাটিৰ পট্টাৰ সমস্যা বিশেষকৈ। তো বহু মানে চৰকাৰী বা অন্যান্য উন্নয়নৰ পৰা এই মাটি পট্টা নোহোৱাৰ কাৰণে, মাটিৰ সমস্যা থকাৰ কাৰণে এই অঞ্চলে বহুত মানে বঞ্চিত হৈ আহিছে। আৰু ইয়াৰ কাৰণে বৰ্তমান প্ৰমোদ বড়োৰ নেতৃত্বাধীন যি BTR চৰকাৰে প্ৰমোদ বড়োৰ নেতৃত্বত BTR চৰকাৰে এই BTR অঞ্চলত বসবাস কৰা অন্যান্য জনগোষ্ঠীৰ যিখিনি মানে মাটিৰ সমস্যাটো সমাধান কৰাৰ কাৰণে এটা পদক্ষেপ লৈছে। আৰু এই পদক্ষেপ মৰমে বিগত সময়ত আমি ইয়াত দেখিছোঁ যে লেণ্ড মেলা পাতিছে আৰু মিছন বসুমতী ঠিক তেনেকৈ মানে আগবাঢ়িব বিচাৰিছে। আৰু এই সময়তে আমিও এই জপাদং বিংচিমাৰীত আজিৰ পৰা এটা আমাৰ যি জপাদং বিংচিমাৰী যি NC এৰিয়া, এই NC এৰিয়াটো আজিৰ পৰা ইয়াত প্লটিং যি ছাৰ্ভে, এই প্লটিং ছাৰ্ভে আমি ইয়াত আৰম্ভ কৰিছোঁ। আৰু নিশ্চয় আজি যি প্লটিং ছাৰ্ভে আৰম্ভ হৈছে, ইয়াত মানে যেতিয়ালৈকে শেষ নহয়, ইয়াত যি এটা ছাৰ্ভে, এই ছাৰ্ভেটো থাকিব। আৰু যেতিয়া এইখিনি সম্পূৰ্ণ হ'ব, সম্পূৰ্ণ হোৱাৰ পিছত আমাৰ ইয়াত যি যুগ ধৰি মাটিৰ যি সমস্যাত আমাৰ ইয়াত গঞা ৰাইজে মানে ভুগি আছিলে, এইখিনি আমাৰ সমাপ্ত হ'ব। আৰু পৰৱৰ্তী সময়ত আমি ইয়াত বিভিন্ন দিশতো আমি উন্নয়নৰ যিখিনি মানে জখলা বা উন্নয়ন দিশে আমি আগবাঢ়ি যাব পাৰিম। কাৰণ মাটি যদি নাথাকে তেতিয়া নিজৰ পৰিচয় নাথাকে। তো ইয়াৰ কাৰণে মাটি যেতিয়া পট্টাটো থাকিব বা নিজৰ যি মাটি থাকিব, তেতিয়া নিশ্চয় গোটাই মানে উন্নয়নৰ যিখিনি বা নিজৰ যি এটা পৰিচয়, এই পৰিচয়টো থাকে। তো আজি ইয়াত শুভ আৰম্ভ কৰিছোঁ আৰু আশা ৰাখিছোঁ মানে আজি যি আৰম্ভ হ'ল সেইটো শেষলৈকে ইয়াত হ'ব আৰু হ'বলৈ বাকী আছে। আৰু অহা 3 তাৰিখে আমি সুবনকাটা NCত আমি ইয়াত যি প্লটিঙৰ যি মানে জৰীপ ছাৰ্ভে, প্লটিং ছাৰ্ভেটো আমি কৰিম। ইতিমধ্যে ইয়াত মানে বুগলামাৰী NC ইয়াত জৰীপটো কৰা হৈছে আজি 6 মাহমান আগৰ পৰা, আজি জপা বিংচিমাৰীত। আৰু আমি 3 তাৰিখৰ পৰা, এই জুলাই মাহৰ 3 তাৰিখৰ পৰা আমি সুবনকাটা NCত যদি বতৰে যদি বাধা নিদিয়ে, তেতিয়া আমি নিশ্চয় সিদিনা আমি তাতেও মানে আৰম্ভ কৰিম।